নমস্কাৰ সকলোলৈ মোৰ ফালৰ পৰা ৰঙালী বিহুৰ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। বিহু কেইদিন সকলোৰে ভালে কুশলে যাওক দিনবোৰ। আমি বৰ ভালে আছোঁ। বিহু বুলি বিশেষ আয়োজন পিঠা পোনা সেইবোৰেই হৈছে। আপোনালোকৰ কি আয়োজন কৰা হ'ল ভিডিঅ'টিত জনাব। আমাৰ বাইদেউহঁতে কি আছিলে পিঠাগুড়ি খুন্দিবলৈ আহিছে। আমাৰ বাইদেউহঁতৰ ঘৰত মানে ঢেঁকীত আছিলে, বেয়া হৈ থাকিলে নেকি গম নাপাওঁ। আমাৰ ঘৰলৈ পিঠাগুড়ি খুন্দিবলৈ আহিছে। আপোনালোক অকণমান দেখুৱাই দিছোঁ, চাই থাকক। মাজতে কথা এটা কৈ দিছোঁ, আপোনালোকে যদি মোৰ ভিডিঅ' আজি প্ৰথমবাৰ চাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। তেতিয়াহে মোৰ ভিডিঅ'ৰ ন'টিফিকেশ্যনবোৰ আপোনালোকে পাই থাকিব। আজি পিঠাগুড়ি খুন্দিবলৈ আহিছে আমাৰ ঘৰলৈ, দেখুৱাই দিছোঁ আপোনালোকক। বৰমা কি পিঠা বনাব? আৰু তেল পিঠা বনাব লাগিব, নাৰিকলৰ লাডু বনাব লাগিব। এতিয়া বাইদেউৰ ওচৰলৈ গৈছোঁ। বাইদেউ পুৰা ঢেঁকী মাৰি আছে। ঢেঁকী দি আছে, মায়ে এয়া খুন্দি আছে। এয়া ধূপ পিঠাৰ কাৰণে চাউল তিয়াই থোৱা আছে। এয়া বৰা চাউলৰ পিঠা হ'ব বিহুত। ঢেৰ পিঠা বনাবনে? ঢেৰ বনাম আৰু আপোনালোকে খাবলৈ আহিব। খাবলৈ আহিব আকৌ, সকলোৱে আহিব দেই আমাৰ ঘৰত বিহু খাবলৈ। হ'ব, ভিডিঅ'টি আজিলৈ ইয়াতে সামৰণি মাৰিছোঁ। শেষৰ টাইমত আকৌ কৈ দিছোঁ হেপী ৰঙালী বিহু। ৰঙালী বিহুৰ শুভেচ্ছা থাকিলে সকলোলৈকে মোৰ ফালৰ পৰা। আমাৰ জানক দেখুৱাই দিছোঁ অকণমান।